নমস্কাৰ বন্ধু-বান্ধৱীসকল, এছকেছৰি নিজৰ নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজিও আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আনিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমাৰ অসমৰ বিখ্যাত ছিংগাৰ জুবিন গাৰ্গে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত খং কৰি কিছু মন্তব্য কৰিছে। তাৰে কিছু দৃশ্যাংশ আপোনালোকে চাই লওক। মই সবকে গালি পাৰোঁ, মানে বিজেপিকো গালি পাৰিছোঁ যে পৰীক্ষা পাতিছে এড্ৰে নেকি এইটো এডিআৰই পৰীক্ষা যেটা পাতিলে তাত আমাৰ CM কৈ দিলে বোলে 1 কোটি টকা বা 10 কোটি টকা জৰিমনা হ'ব। ইটো নিব নোৱাৰিব, সিটো নিব নোৱাৰিব, ইটো নিব নোৱাৰিব। আৰু পৰীক্ষা দিবলৈ কেলে যাব? তাৰে পৰীক্ষা দিবলৈ কৈছে। যদি পৰীক্ষা দিওঁতেই যদি ভয় খুৱাই দিয়ে 1 কোটি টকা 1 কোটি টকা যদি সি জৰিমনা দিব পাৰে, সি কিয় পৰীক্ষা দিব যাব? সি গৰু নেকি? সি বেলেগ কাম কৰিব। 10 কোটি